আজি খৈৰাবাৰী সমষ্টি কমিটি ব্লক কমিটিৰ কাৰ্যনিৰ্বাহক সভা আছিলে আৰু সেই সভাখনতেই আমাৰ অনাগত দিনত অনুষ্ঠিত হ'বলগীয়া 20 চনত অনুষ্ঠিত হ'বলগীয়া কাউন্সিলৰ যিটো নিৰ্বাচন সেই নিৰ্বাচন বিষয়ে আমি বিশদভাৱে আলোচনা কৰোঁ আৰু আমাৰ যিটো সাংগঠনিক গাঁথনি সেইটো সম্পূৰ্ণ কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 2020 চনত যাতে UPPLৰ চৰকাৰ আহে গঠন কৰিব পাৰে তাকে আমি টাৰ্গেট কৰি পেলাই আজি এই কাৰ্যনিৰ্বাহক সভাত আমি বিভিন্ন বিষয়ত আলোচনা কৰিছোঁ আমাৰ সাংগঠনিক দিশটো আমি শক্তিশালী কৰিব লাগিব আৰু বিভিন্ন কাম আছে মেম্বাৰশ্বিপ ড্ৰাইভৰ কামবিলাক আছে এইবিলাক কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যিখিনি ইনএক্টিভ হৈ আছে সকলোবিলাকক সক্ৰিয় কৰাৰ কাৰণে এটা পলিচি লোৱা হৈছে আমি আশা কৰিছোঁ যে 20 চনৰ যিটো নিৰ্বাচন 40টা সমষ্টিৰ ভিতৰত খৈৰাবাৰী অন্যতম সমষ্টি সন্মানীয় সমষ্টি এই সমষ্টিৰ পৰা আমি ইয়াৰ পৰা আমি কেণ্ডিডেট এজন জিকাই লৈ যোৱাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আৰু গতিকে এই ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সকলো পক্ষৰ ৰাইজক লৈ পেলাই আমি আগুৱাই যাম আৰু সকলো স্তৰৰ ৰাইজে আজি UPPL দলকে অপেক্ষা কৰি আছে BPFৰ স্থিতি খুবেই দুৰ্বল হৈ আছে আৰু আনফালেদি বাকী দলবিলাকৰ যিটো স্থিতি খুবেই দুৰ্বল হৈ আছে ৰাইজে কেৱল বিচাৰি আছে যে UPPL দল কেনেকৈ আগবাঢ়ি আহিব পাৰে আৰু UPPL দলৰ কেনেকৈ চৰকাৰ হয় আৰু যিখিনি বঞ্চিত মানুহ আছে যিখিনি মানুহে অৱহেলিত হৈ আছে সেই মানুহখিনিৰ অধিকাৰ পোৱাৰ কাৰণে সকলো ৰাইজৰ যিটো এটা আশা যে UPPL দলে এবাৰ শাসনলৈ আহিব লাগে আৰু অপেক্ষিত মানুহখিনিক এটা অধিকাৰ দিব লাগে সেইখিনি সকলোৱে বিচাৰি আছে আৰু আমাৰ UPPL দলত বহুত বিভিন্ন দলৰ ফালৰ পৰা UPPL দলত যোগদান কৰিবৰ কাৰণে বহুত নেতা কৰ্মীবিলাক যোগাযোগ কৰি আছে অনাগত দিনত আমি তেওঁলোকক পৰ্যায়ক্ৰমে যোগদান কৰোৱাৰ ব্যৱস্থা কৰিম আজিও নিশ্চয় কেইজনমানে যোগদান কৰিব অলপ পিছতে গতিকে তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু যিসকলে যোগদান কৰিম বুলি ভাবি আছে UPPL দলত কোনোবা BPFৰ BJPৰ AGPৰ কংগ্ৰেছৰ বা আন দলবিলাকৰ যিবোৰ নেতা কৰ্মীবিলাকে এই দলত যোগদান কৰিম বুলি ভাবি আছে তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু আমাৰ দৰ্জা খোলা ৰাখিছোঁ সকলোৱে ইয়াত যোগদান কৰিব পাৰে আৰু অনাগত দিনত আমাৰ এই দলৰ চৰকাৰ যাতে হয় সেইটোৰ কাৰণে সকলোৱে উঠি পৰি লাগিব পাৰে আৰু সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ যি কাৰ্যনিৰ্বাহক সভা যথেষ্টখিনি গেডাৰিং হৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে চৰকাৰ আমাৰ এই দলৰ আহিব আজি আমি খৈৰাবাৰী ব্লক কমিটি UPPLৰ খৈৰাবাৰী শংকৰদেৱ মিছনত যুটীয়াভাৱে UPPLৰ যুৱ শাখা মহিলা শাখা তিনিওটাই যুটীয়াভাৱে আমি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ এই সভাত আমাৰ ব্লক কমিটিৰ দুইটা শাখা অলপমান উইক আছিল তেওঁলোকক আমি সক্ৰিয় কৰিলোঁ এই দুইটা শাখা হ'ল ওমেন চেল আৰু ইউথ চেল আমাৰ ওমেন চেল আৰু ইউথ শাখাত যিখিনি নেকি আমাৰ সদস্য অন্তৰ্ভুক্ত কৰি ল'ব লগা আছিল সেইখিনি আমি আজিৰ তাৰিখত সম্পূৰ্ণ কৰি ল'লোঁ গতিকে অনাগত 2020 চনত আমি যিহেতুকে আমাৰ UPPL দলৰ পৰা প্ৰতিনিধি প্ৰক্ষেপ কৰিম সেই লক্ষ্য উদ্দেশ্যৰে আমি 2020ত যাতে উইনাৰ হ'ব পাৰোঁ তাৰ বাবে UPPL দলটো খৈৰাবাৰী সমষ্টিৰ সক্ৰিয় কৰিছোঁ আশা কৰোঁ আমি 2020ত BPFৰ আজিৰ তাৰিখত যিখিনি নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰ তেওঁলোকৰ একো না একটা বাদ সেইখিনি মানুহে তেওঁলোকক ছাপোৰ্ট কৰা নাই আজিৰ তাৰিখত আমাৰ খৈৰাবাৰী ব্লক কমিটিৰ এই সভাখনতে অন্যান্য ৰাজনৈতিক দলৰ পৰা আহি আমাৰ UPPLত মোটামুটি 25জন সদস্য যোগদান কৰিছে তেওঁলোকক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আশা কৰোঁ আজি যিখিনি নেকি আমাৰ UPPLত যোগদান কৰিছে অনাগত দিনত আজিৰ ধৰণে অন্যান্য ৰাজনৈতিক দলৰ পৰা আহি অধিক যোগদান কৰিব বুলি আশা কৰিছোঁ আজিৰ তাৰিখত BPFৰ যিটো নেকি দুৰ্নীতি আৰু তেওঁলোকৰ যিটো একক চিন্তা চৰ্চা তেওঁলোকৰ যিটো ৰাজত্ব তেওঁলোকৰ যিটো দুৰ্নীতি তেওঁলোকৰ যিটো নেকি অধিকাৰ তেওঁলোকে যিটো নেকি এই অঞ্চলত যিকোনো ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত বা যিকোনো সামাজিক ক্ষেত্ৰত তেওঁলোকে খৈৰাবাৰী সমষ্টিটোত 2020ত যে উইনাৰ কৰি নিব পাৰিব তেওঁলোকৰ চিনস্বৰূপ হিচাপে উন্নয়নৰ উন্নয়নৰ দিশত যদি চাব যাওঁ তেওঁলোকে 2020ত খৈৰাবাৰী সমষ্টিটোৰ লগতে সমগ্ৰ BTDতে
তেওঁলোকে যে চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো নিশ্চিত। গতিকে মই আশা কৰোঁ 2020 চনত আমাৰ খৈৰাবাৰী সমষ্টিৰ লগতে সমগ্ৰ BTED 40টা সমষ্টিৰ ভিতৰত 40টা সমষ্টিকে আমি দখল কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে মই আজি SN নিউজ চেনেলক মই এইখিনিকে মোৰ তৰফৰ পৰা